Hey guys, G Vlogs অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ এটি নতুন প্লেচ চাবলৈ য'ত যোনটো হয় তেজপুৰৰ আৰু সেই তেজপুৰৰ প্লেচটো পাই পেলাই আপোনালোকক দেখাম আৰু বৰ্তমান আহি পাইছোঁ আমি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী এইফালে বেক চাইডে লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী হয় গতিকে সেইখিনি পাইছোঁ অলপ ৰখিছোঁহি গতিকে এতিয়া আমি আকৌ যাম গৈ থাকিম আৰু বেছি নাইকিয়া মেক্সিমাম 30 কিলোমিটাৰমান আছে গতিকে গৈ পাই পেলাই আপোনালোকক দেখাম জেগাখিনি গতিকে চাই থাককচোন বাৰু আৰু যিসকল নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে চাই থাকিব ভিডিঅ'টো দেই টোলগেট বনাই হ'লে আৰু ইয়াৰ পৰা হিমালয় পৰ্বতো দেখা পোৱা যায় মোবাইলত ধৰিবই নোৱাৰি থাকে হিমালয় আমি কলিয়াভোমোৱা দলঙৰ ওপৰত উঠিম নতুনখন নদী যাম গতিকে চাই থাকক এতিয়া অকণমান জীৱন চলাইছে হিমালয় পৰ্বতটো ধুনীয়াকৈ ইয়াৰ পৰা দেখা পোৱা গৈ আছে গতিকে চাই থাকিব দেখাম Slow down, don't wanna hear it talking shit, fuck the drama. Keep it coming, I'ma send you to your mama. It's the whip, quick clip, get the guns out. Dropping bodies in the place till the sun's out. Can't fuck with me, so don't even try. Cause when the bullets fly, I'm the last one to die.
ৰাজভঁৰাল গাঁৱলৈ যোৱা ৰাস্তা বন্ধুসকল, এতিয়া এয়া আমি দলং পাৰ হৈ আহিয়ে আপোনালোকে সোঁহাতে আপোনালোকে দেখা পাব ৰাজভঁৰাল গাঁও বুলি। সেই ৰাজভঁৰাল গাঁৱৰ ৰাস্তাটোদি আমি গৈ আছোঁ আৰু ছাইডত এইটো ভোমোৱাগুৰি পাহাৰটো। আৰু এই ৰাস্তাটো এতিয়া গৈ থাকিব লাগিব, যিটো আমিও নাজানো, প্ৰথমবাৰ আহিছোঁ। আমিও তেনেকৈ সুধি কৰিয়ে গৈ আছোঁ বাৰু মানুহক, আৰু মেপত চাই মেলি গৈ আছোঁ। গতিকে ব'লক গৈ থাকোঁ আৰু আপোনালোককো দেখামগৈ যি বস্তু মানে জেগাখিনি বিশেষকৈ। গতিকে ময়ো মেপত চায়ে জেগাখিনিৰ কাৰণে আহিছোঁ। গতিকে ব'লক, এখন মানে কিবা গাঁৱৰ মাজেদি গৈ আছোঁ বৰ্তমান, একো নাজানো আৰু ক'ব পাওঁগৈ। গতিকে গৈ থাকিলে আপোনালোকে নিশ্চয় দেখা পাব আৰু আমিও সুধি মেলি গৈ থাকিম। গতিকে ব'লক। এতিয়া আমি ইয়াৰ ভোমোৱাগুৰি পাহাৰত আছোঁ আৰু নদীখনৰ ওচৰলৈ গৈ আছোঁ। আৰু ইয়াৰে আমি স্কুটি যিহেতু থৈ আহিবলগীয়া হ'ল, আৰু ইয়াৰে দুজন স্থানীয় যুৱকক লৈ আহিছোঁ আমি, আমাক ৰাস্তা দেখাই গৈ আছে। গতিকে গৈ পাই আপোনালোককো দেখামগৈ। পইণ্টটো মানে একদম ধুনীয়া এটা ভিউ পইণ্ট। দুখন নদীৰ মিলন হৈছে, মানে এখন আপোনালোকে চাগে নিশ্চয় নাম শুনিছে, কামেং নদী আৰু ব্ৰহ্মপুত্ৰৰ যোনটো মানে মিলন হোৱা ঠাইটো, কামেং নদীখন আহি পেলাই য'ত পৰিছে সেই পইণ্টটোলৈ আমি আজি আহি আছোঁ। গতিকে বহুত কষ্ট কৰি আহিছোঁ, বহুত ৰাস্তাৰ পাহাৰ বগাই আহিছোঁ। এইটো ভোমোৱাগুৰি পাহাৰটো, যোনটো কলীয়া সোমোৱা দলঙতি আহিলে আপোনালোকে ফ্ৰণ্টত এটা পাহাৰ দেখা পায়, এইটো পাহাৰটো। গতিকে এতিয়া গৈ আছোঁ আৰু ইয়াৰ পাহাৰ দিয়ে গৈ আছোঁ বৰ্তমান ইয়াত। আৰু এই ভাইটিকেইজনে আমাক ৰাস্তাটো ইয়াত দেখাই গৈ আছে নদীখনৰ পাৰলৈ। গতিকে গৈ আছোঁ, চাই থাকক, আপোনালোককো দেখাম। আৰু বহুত চৰাই চিৰিকটি মাত শুনি আছোঁ। ব'লক। ভোমোৱাগুৰি ফৰেষ্ট গাৰ্ড কোৱাৰ্টাৰ হয় ফৰেষ্ট গাৰ্ড। এখন নদী, এইখন কামেং ৰিভাৰ আহিছে, এইখন ব্ৰহ্মপুত্ৰত মিলি গৈছে। চা, এইখন কামেংখন ইয়াৰ পৰা ষ্টাৰ্ট হয়। এইখন কামেংখন হয়, এইখন কামেংখন হয়। এইবিলাক শিল, ভোমোৱাগুৰি পাহাৰৰ শিল। আমাৰ ওচৰতে নাই এইবিলাক জেগা, আমাৰ ওচৰত থাকিব লাগিছিলে, কি মজা লাগিলে হয়। পাহাৰ, তোমালোক অহা নাই ইয়ালৈ? নহয়, গৰু মানে গৰু এৰাল দিয়া মানে ইয়াতো বাৰিষা হ'লে পুৰা বৰষুণ হ'লে পানী হৈ যায় ন? বৰষুণত পানী কিমান হ'ব? এইখন ব্ৰহ্মপুত্ৰ হ'ল, এইটো ব্ৰহ্মপুত্ৰ, এইটো ব্ৰহ্মপুত্ৰ এনেকে এইখন। এইখন কামেংখন ইয়াত পৰিছেগে, তালৈকে দূৰ আছে ন? ইয়াত পৰিছে। এইটো দূৰ হ'ব জেগাটো বহুত। হাই ফ্ৰেণ্ডছ, এতিয়া আমি গৈ আছোঁ একদম যোনখিনি জেগাত পৰিছে নদীখন, সেইখিনি জেগা চাবলৈ। আৰু আমাৰ লগতে বন্ধু দুজন গৈ আছে, তেওঁলোকে আমাক দেখাই গৈ আছে, আমি গৈ আছোঁ। আৰু বৰ্তমান আছোঁ এয়া ব্ৰহ্মপুত্ৰৰ বালিচৰত। দেখিছে গোটেইখন বালিচৰ, আৰু এইফালে ব্ৰহ্মপুত্ৰ, এইফালে কামেং ৰিভাৰ। গতিকে ব'লক, আৰু এটা মোৰ চাবলৈ বহুত মন আছিলে সেই জেগাটো, গতিকে আজি ফাইনেলি আহিছোঁ। আৰু পানী হ'লে এইখিনি কমপ্লিট পানী হৈ যায়, কমপ্লিট পানী তলত গুচি যায় এইবিলাক জেগা। ব'লক আপোনালোককো দেখাওঁ, চাই যাওক, দেখাই গৈ আছোঁ। ইয়াত খানা চানা খাব নাহে ন, পিকনিক? এইটো চাইডলৈ আহিব, কিনি আহে গাড়ী? এইফালে ৰাস্তা আছে গাড়ী আহা?
গাড়ী তাত গুচি যায় আগতে যে এইটো কমান আছিলে নদী ভাঙি দিছে এইবাৰ এই গোটেইখন একদম জানুৱাৰী আহিব না কি মজা লাগিছে এইটো সাইডত বেছি আগতে এইটো সাইডত বেছি আছিল এইটো সাইডত বালিটো পানী হয় ন এইটো পানী হয় ন পিকনিক গাড়ীটো অ এইটো সাইডত বেছি আছিল এইটো সাইডত কম এতিয়া এইটো সাইডত বেছি গুচি গ'ল এইটো এইটো বানপানী ছিজনটো পুৰা পানী ভৰ্তি হৈ যায় ইয়াত পুৰা বস্তু এই বাৰী উঠাই দিয়ে পানী তালৈকে উঠি যায় ন ঘৰলৈকে পানী পাইছে নোপোৱা এইফালে কি কৈছিলে এডাল চিন বহি আছে যে গাড়ী বাইক বাইক চলাইছে ইয়াত গোটেইখন গোটেইখন একদম বগা হৈ আছে গোটেইখন একে হেৰি মৰুভূমিত অহা নিচিনা লাগিছে এইটো সাইডত এতিয়া পুৰা বনাই দিছে চাইছে এইটো সাইডত বমৰ কৰি কেম্প চাইটত সেইটো চাইড যাওঁতে সোমাই যাব লাগিব আমাৰ ঘৰ নদীৰ পাৰত আৰু ইফালে ব্ৰহ্মপুত্ৰ একদম পুৰা পানীৰ শব্দ কল শব্দ হৈ আছে তাতে গৈ যিটো ব্ৰহ্মপুত্ৰত পৰিছেগৈ সেইখিনিত গৈ পৰিছেগৈ পুৰা শব্দ হৈ আছে আৰু একদম খোজকাঢ়ি মজা ওলাই গৈছে বালিত একদম পুৰা খোজকাঢ়ি লাগিছে বালিত কি চিকনা একদম মৰুভূমিত খোজকাঢ়া নিচিনা লাগিছে চাওক আৰু এইখনেই হৈছে কামেং নদী যিহেতু এইটো ছাইডত পানী নাইকিয়া এইটো ছাইডত বালি হৈ আছে আৰু এইটো ছাইডত পূৰা পানী হৈ আছে পূৰা পানী কলকলনি আৰু এইখিনিতে চাওক এয়া ব্ৰহ্মপুত্ৰ আৰু কামেং নদীৰ মিলন হৈছে সুদূৰ অৰুণাচলৰ পৰা বৈ অহা এই কামেং নদী আহি সেই তেজপুৰৰ ভোমোৰাগুৰি পাহাৰৰ নিচেই কাষতে ইয়াতে বিলীন হৈ গৈছেহি আহি চাওক এনেকুৱা এটা প্ৰাকৃতিক মনোমোহা পৰিৱেশ চাবলৈ কপাল লাগিব আৰু যিটো মই বহুত দিনৰ পৰা ভাবি আছিলোঁ চাম বুলি ফাইনেলি আজি আহি পেলাই চাবলৈ পালোঁহি নিজ চকুৰে আৰু আপোনালোকো আহিব পাৰে এটি ধুনীয়া পিকনিক স্পটো হয় মানুহে পিকনিকো খায়হি ইয়াত তেওঁলোকৰ লগত কথা পাতি গম পালোঁ ইতিমধ্যে গতিকে দুই নদীৰ মিলনস্থল আৰু এইবিলাক যিমান গছ গছনি এইবিলাক দেখিছে এইবিলাক চব বানপানীৰ সময়ত সেই কামেং নদীয়ে ভাঙি আনি উটিয়াই আনি ইয়াত পেলাই দিয়া হয় মানে পেলাইছেহি আৰু আনি এইবিলাক চব চাওক এইবিলাক কলগছ তামোল গছ তেনেকৈ বহুত গছ পৰি আছে ইয়াত আৰু এইখিনিৰ পৰা বহুত দ হয় তলল আমিও এক মহলা ঘৰৰ সমান ওখত আছোঁ বৰ্তমান আৰু একদম পইণ্ট পাই গৈছোঁহি চাওক এয়া ব্ৰহ্মপুত্ৰ আৰু কামেং নদীৰ ভিউ পইণ্ট ধন্য জীৱন এনেকৈ ঘূৰি ফুৰি বহুত ভাল লাগে চায়ো ভাল লাগে গতিকে আপোনালোকো আহিব চাব নিজৰ চকুৰে চাব এই পৰিৱেশবিলাক বহুত ভাল লাগিছে এটি সুন্দৰ বতাহ মাৰি আছে নদীৰ পাৰ যিহেতু ধুনীয়া বতাহ এভাগো আহি আছে বহুত ভাল লাগিছে ব্ৰহ্মপুত্ৰ এইখন ব্ৰহ্মপুত্ৰ গৈ আছে আৰু এইখন হৈছে কামেং ৰিভাৰ এইখন আহিছে এইফালৰ পৰা অৰুণাচলৰ দিশেদি আহি ভোমোৰাগুৰি যোনখন কলিয়ামুৱা দলঙৰ কাষতে থকা ভোমোৰাগুৰি পাহাৰৰ ওচৰতে বিলীন হৈ গৈছে ব্ৰহ্মপুত্ৰৰ লগত দেখিছে আপোনালোকে পানী ৰখক এয়া পানী দেখিছে গৈ আছে পূৰা সোঁতত বৈ আহি আছে পানী আৰু তাত গৈ বিলীন হৈ গৈছে ব্ৰহ্মপুত্ৰৰ লগত আৰু ব্ৰহ্মপুত্ৰৰ সিটো পাই থকা সেয়া হৈছে শিলঘাট আৰু এইফালে আপোনালোকে দেখিব পাইছে এখন কলিয়ামুৱা দলং আৰু এইটো ভোমোৰাগুৰি পাহাৰটো গতিকে ইয়াতে পিকনিক আহিবও পাৰে আপোনালোকে ধুনীয়া এটি পৰিৱেশ দুই নদীৰ মিলনস্থলৰ মাজত ধুনীয়াকৈ পিকনিক এভাগ একেলগে যিহেতু এতিয়া পিকনিকৰ ছিজন আহি আছে খাব পাৰিব চাওক আৰু ধুনীয়া পানীৰ শব্দ হৈ আছে কলকল শব্দ যিহেতু ইয়াৰ পৰা ইমানকৈ মোবাইলত ধৰিব নোৱাৰি পানীৰ সোঁত দেখিছে আপোনালোকে দুই নদীৰ পানীৰ মাজত ইফালেও ব্ৰহ্মপুত্ৰৰ পানী আৰু এইফালে কামেং নদীৰ পানীৰ সোঁত চাওক এটি কি নান্দনিক দৃশ্য
কি মাছ আছে ইয়াত? এইখিনি দ নাইকিয়া ন? এইটো চাইডলৈ 1 ঘণ্টা ৰখি থাকিব ইমানটো সোমাই যাব নিজে নিজে হুৰ টাইপৰ হে হুৰত মানে সোমাই যোৱা নিচিনা সোমাই গৈ থাকিব ন? কি এইটো চাইডে পানীটো পূৰা আহি আছে দেই, মজা লাগিছে এইটো চাইডলৈ। জাল জাল লাগছে চুলটো জাল লৈ ফাইনেলি বন্ধুসকল আপোনালোকক দেখালোঁ এটি সুন্দৰ পৰিৱেশ। মোৰ যিহেতু চাবলৈ বহুত মন আছিলে জেগাটো, আৰু আপোনালোকক ইতিমধ্যে জনাইছোঁৱে। আৰু এয়া কামেং নদী বৈ আহি ব্ৰহ্মপুত্ৰত পৰি গৈছে। আৰু তেনেকৈ যিসকলে দেখিছে আৰু তেনেকৈ নদীৰ মিলন হোৱা 2খন নদী 3খন নদী তেনেকৈ মিলন হোৱা পইণ্টবিলাক চাই যিসকলে ভাল পায় তেওঁলোকেও নিশ্চয় গম পাইছে। আৰু মোৰ যিহেতু এনেকৈ প্ৰাকৃতিক পৰিৱেশবিলাক চাই ভাল লাগে, সেইকাৰণে আহিলোঁ আজি বহুত দিনৰ মূৰত চাম বুলি ভাবি। আৰু ফাইনেলি আজি নিজ চকুৰে এই পৰিৱেশটো দেখা পালোঁ, বহুত ভাল লাগিছে। আৰু যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আপোনালোকৰ কাৰণেই। আৰু ইমান কষ্ট কৰি আহি পেলাই এটা এনেকুৱা জেগা পাওঁহি যাতে আপোনালোকেও দেখক, ময়ো দেখোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিখিনি পাৰিছোঁ। গতিকে যিমানেই নহওক নিজ চকুৰে চাই যোনটো ভাল লাগে, আমোদ লাগে। কেমেৰা যোগেদি যিমানেই ভাল কেমেৰা নহওক সিমানখিনি অনুভৱ কৰিব নোৱাৰি। গতিকে আপোনালোকেও নিশ্চয় তেনেকৈ জেগাবোৰ চাব। আৰু যিসকলে এনেকুৱা জেগা চাইছে প্লিজ কমেণ্টত জনাব। আৰু নতুন আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, যাতে ময়ো উৎসাহ পাওঁ ভিডিঅ'বোৰ আগবঢ়াবলৈ। আৰু আপোনালোকে ছাপোৰ্ট কৰিলে মোৰো ভাল লাগে ভিডিঅ' বনাবলৈ। আপোনালোকে দিছে কিমান ৰ'দত আহি পেলাই আপোনালোকৰ আগত এই ভিডিঅ'টো উপস্থাপন কৰিবলৈ আহিছোঁ। গতিকে ভাল লাগিলে যদি প্লিজ লাইক এটাও কৰি দিব, আৰু উৎসাহ দিবলৈ কমেণ্ট এটা প্লিজ দিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানে।